আমার দেশৰ যেটো পৰিস্থিতি আপোনালোকে জানে যে আমি জীয়াই আছোঁ কৃষক বন্ধু ভাইসকলৰ কাৰণে। আজি আৰবপতি কক, ধনী পুঁজিপতি, কোটিপতি যিমানেই কক, যিমানেই অৰ্থ উপাৰ্জন কৰক ন কিয়, যদি কৃষক বন্ধুসকল ভাইসকল যদি চাষ নকৰে, কৃষি উৎপাদন নকৰে, তেনেহ'লে আমি টকা পইচা উপাৰ্জন কৰিও কোনো লাভ নাই। তো সেইমতে আমাৰ দেশখন চলাই আছে আমাৰ কৃষক বন্ধু ভাইসকলে। তো কিমান কষ্টৰে তেখেতসকল চাষ কৰি পেলাই আমাক বচাই আছে বা আমাক সেৱা দি আছে। সেইকাৰণে হিউমেনিটি গ্ৰাউণ্ডত মানৱতা খাতিৰত আমিও ভাবোঁ যে কৃষক বন্ধুসকলৰ প্ৰতি চকু আৰু দৃষ্টি ৰখা। তো এইটোৰ লগত কেন্দ্ৰ কৰি বিটিআৰ কোকৰাঝাৰ জিলাৰ ফকীৰাগ্ৰাম সমষ্টি, মই এই সমষ্টিৰ এজন প্ৰতিনিধি, লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য। তো মই ইলেকশ্যনত জয়যুক্ত হোৱাৰ আগতে মই কৃষক বন্ধুসকলক কৈছিলোঁ যে জয়যুক্ত হৈ অহাৰ পিছত আপোনালোকৰ কাৰণে নিশ্চয় কিবা না কিবা চিন্তা কৰিম। কিন্তু যেতিয়া জয়যুক্ত হৈ অহাৰ পিছত যেতিয়া গভৰ্ণমেণ্টত বহিলোঁ, নিজে চালোঁ যে আমাৰ গভৰ্ণমেণ্টৰ পৰা যেতিয়া ট্ৰেক্টৰ প্ৰকিউৰ কৰা হয়, ছাপ্লাই হয়, তেতিয়া সেই ট্ৰেক্টৰবিলাক বেনিফিচিয়াৰীক দিয়া হয়, মানে পাৰ্টি ইণ্ডিভিজুৱেল কাকবা দিয়া হয় কৃষক ভাইসকলৰ কাৰণে। আৰু যি ট্ৰেক্টৰ দিয়া হৈ আছে সেইটো আমাৰ BTCত এই হেণ্ড ট্ৰেক্টৰ হাতেৰে হয়, কিন্তু ৰাজহুৱা নিদিয়ে। তো ফাৰ্ষ্ট টাইম মই সেইকাৰণে মই নিজে বেংকৰ পৰা এই ট্ৰেক্টৰ লোন লৈ সমষ্টিবাসী ৰাইজৰ কাৰণে মই আজি মুকলি কৰি দিলোঁ। সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, এইটো কৃষক বুলি কথা নহয়। এনেকুৱা মানুহ আছে যে কৃষক নহয়, তাৰ 1 বিঘা মাটি আছে, কিন্তু তেওঁ প্ৰফেশ্যনেলি কৃষক নহয়। সেই 1 বিঘা মাটি চাষ কৰি পেলাই তেওঁ নিজৰ জীৱনটো চলাই আছে, ছাৰ্ভাইভ আৰু ছাষ্টেইন কৰি আছে। সেইকাৰণে সেই 1 বিঘা 2 বিঘা থকা ব্যক্তিসকলৰ কাৰণে মই আজি এই ট্ৰেক্টৰটো উৎসৰ্গিত কৰিলোঁ। কাৰণ তেখেত আজি আপোনালোকে জানে যে লকডাউনৰ কাৰণে আমি অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক চাৰিওফালেই আমি মানে ফ্লপ হৈছোঁ। তো এতিয়া কৃষক বন্ধুসকলৰ হাতত একদম পুঁজি নাই, টকা নাই, পইচা নাই। তো কৃষক বন্ধুসকলৰ কাৰোবাৰ 4 বিঘা মাটি আছে, কাৰোবাৰ 10 বিঘা, কাৰোবাৰ 50 বিঘাও আছে। তো এতিয়া যিটো আমি পৰিস্থিতি চাইছোঁ, 1 বিঘা ট্ৰেক্টৰ দি চাষ কৰিবলৈ হ'লে কমচে কম 400 পৰা 500 টকা দৰকাৰ হয়। আৰু কৃষক বন্ধুসকল 1 বিঘা মাটি চাষ কৰি পেলাই কিমান বা টকা উপাৰ্জন কৰে? 1 বিঘাত 500 বা 1000 টকা উপাৰ্জন কৰে যদি মাৰ্কেট ভাল হয়। কিন্তু আজিৰ দিনত তেখেতসকলৰ এই চাষ হাল বোৱাৰ কাৰণে সেই ট্ৰেক্টৰক ভাড়া দিয়াটোৰ কেপাচিটি নাই। তো এতিয়া যদি কোনোবা ট্ৰেক্টৰ কৃষক বন্ধুৰ 20 বিঘা জমি আছে, 5 বিঘা 500 টকাকৈ হাল বোৱালে 20,000 টকা লাগিব। তো সেই 20,000 টকাটো যদি মই এই ট্ৰেক্টৰ দি পেলাই, ছাৰ্ভিচ দি পেলাই তেখেতসকলক মই ছেভ কৰি দিব পাৰোঁ, তো সেইটো বিৰাট মানে আনন্দজনক হ'ব আৰু সমষ্টিবাসী ৰাইজৰ কাৰণে বিৰাট এটা মানে সুখৰ খবৰ হ'ব। তো সেইমতে আজি আমি দিন ধাৰ্য কৰি পেলাই ফকীৰাগ্ৰাম সমষ্টিৰ শক্তি আশ্ৰম অঞ্চলত জাতি ভাষা নিৰ্বিশেষে, ধৰ্ম নিৰ্বিশেষে প্ৰত্যেক মানুহ ইয়াত আহি উপস্থিত হৈছে। আমাৰ দলৰ কাৰ্যকৰ্তাসকল আহিছে, কিষাণ মৰ্চাৰ সভাপতি, মণ্ডল সভাপতি, কৃষক বন্ধুসকল সকলোৱে আহি ইয়াতে গোট খাইছে। তেখেতসকল অতি আনন্দিত। আৰু মই আৰু এক ঘোষণা কৰিব বিচাৰিছোঁ যে আজি আমি এটা দি মুকলি কৰিলোঁ, সমষ্টিটো বহুত ডাঙৰ, এই এটা ট্ৰেক্টৰ দি, এখন ট্ৰেক্টৰ দি কভাৰ কৰা সম্ভৱ নহ'ব। আজি আমি মুকলি কৰিলোঁ, জোন ৱাইজ ভগাই ল'ম আৰু জোন ৱাইজ অনাগত দিনত আৰু 2-3টা ট্ৰেক্টৰৰ ব্যৱস্থা কৰিম, যাতে আমাৰ কৃষক বন্ধু ভাইসকল বিনামূলীয়া ফ্ৰী ছাৰ্ভিচ সদায় পাই থাকে। আৰু এই ট্ৰেক্টৰৰ যোগেদি আপোনাৰ ট্ৰেক্টৰ ভাড়াটো ফ্ৰী, ট্ৰেক্টৰৰ পইচা নালাগে, তেলৰ পইচাও নালাগে, ড্ৰাইভাৰৰ খৰচা নালাগে, খালি ল'ব লাগে, ব্যৱহাৰ কৰিব লাগে আৰু হাল বহাব লাগে। থেংক ইউ। পদক্ষেপ ফাৰ্ষ্ট, কাৰণ ৰাজহুৱাভাৱে ট্ৰেক্টৰ আজিলৈকে মানে ডিষ্ট্ৰিবিউট কৰা হোৱা নাই চৰকাৰৰ ফালৰ। কিন্তু মই সমষ্টিবাসী ৰাইজৰ সৰু ভাইটি কওক, দাদা কওক, ভাগিনা কওক বা যিকোনোই হওক, সেইমতে মই সকলো বাকী ৰাইজক মই মোৰ ব্যক্তিগত লোনেৰে এই ছাৰ্ভিচটো দিব বিচাৰিছোঁ, যাতে এটলিষ্ট কৃষকবিলাক বন্ধুসকল কৃষি কৰি তেখেতসকল জীৱিকা নিৰ্বাহ কৰিব পাৰে। गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टार्गेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोरबायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां
मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इन्स्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इन्स्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इन्स्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, एसएससी, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इन्स्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।